ভাত দিয়া আৰু সোনকালে মোৰ টিফিন মানি দিয়া, মোৰ স্কুল দেৰি হৈছে। 2 মিনিট ৰ'বা, মই তোমাৰ কাৰণে টিফিন ৰেডি কৰি দিছোঁ। ঠিক আছে মা। এয়া তোমাৰ টিফিন লোৱা আৰু সোনকালে স্কুললৈ যোৱা। চবেই গ্ৰুপ হিচাপে টিফিন খাই আছে। মোৰ লগত গাঁৱৰ পৰা আহোঁ, গাঁৱলীয়া ছোৱালী, সেইবাবে মোৰ লগত নেখায় সিহঁতে। শেৱালি, তুমি যে মনে মনে থাকা, কাৰো লগত লগ হওঁ নিদিয়া। বাইদেউ, মই সদায় অকলশৰীয়া, সিহঁতে মোৰ লগত নাখায়, সিহঁতে মোৰ লগত কথাও নাপাতে। মই অকলশৰীয়া, মই গাঁৱৰ পৰা অহা কাৰণে সিহঁতে হয়তো মোক বেয়া পায়, সেইবাবে মোৰ দুখ লাগে, সেইবাবে মই অকলেই থাকোঁ। শেৱালি, সুন্দৰ কাপোৰ, সুন্দৰ টিফিনে মানুহক মহানতা প্ৰকাশ নকৰে বা ব্যক্তিত্ব প্ৰকাশ নকৰে। তোমাৰ নিজৰ গুণ কি আছে, তুমি নিজৰ গুণৰ দ্বাৰাহে তোমাৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰিবা। তুমি যি কৰি ভাল পোৱা সেয়া কৰিবা। লহংগই মানুহক প্ৰতিভা বিকাশ নকৰে। তুমি নিজৰ গুণৰ দ্বাৰাহে তোমাৰ প্ৰতিভা বিকাশ কৰিব পাৰিবা। তুমি এজনী ভাল ছোৱালী, পঢ়া শুনাত তুমি চোকা, তুমি কবিতা লিখা, তুমি কবিতা গোৱা। বাইদেউ, মই সুন্দৰকৈ কবিতা আবৃত্তি কৰিব পাৰোঁ। মই সুন্দৰকৈ কবিতা গাওঁ, কবিতা লিখোঁ, কবিতা আবৃত্তি কৰোঁ। তোমাৰ গুণৰ দ্বাৰা যেতিয়া তোমাৰ প্ৰতিভা বিকাশ হ'ব, তেতিয়া তোমাৰ সকলো বন্ধু তোমাৰ নিজৰ আপোন হৈ পৰিব। এতিয়া ক্লাছৰ সময় হ'ল, তুমি যোৱা। সকলো ল'ৰা ছোৱালীয়ে মনোযোগ দি শুনা। আমাৰ স্কুলত এটা প্ৰতিযোগিতা হ'ব, কবিতা প্ৰতিযোগিতা। যোনে যোনে এই কবিতাত অংশগ্ৰহণ কৰিব খোজে, তেওঁলোক আহি মোৰ গুৰিত এটা কবিতা ৰিভাইজ দি আহি আহা। ল'ৰা ছোৱালীয়ে বাইদেউৰ ওচৰত আহি কবিতা